আজি লালাই নতুন মেচিন এটা আৱিষ্কাৰ কৰিলে। হা আজি লালাই নতুনকৈ মেচিন এটা আৱিষ্কাৰ কৰিলে। লালাইনো বাৰু আজি কি মেচিন আৱিষ্কাৰ কৰিলে বাইদেউ? নতুন মেচিন এটা আৱিষ্কাৰ কৰিলে। হয় বন্ধুসকল, এইটো চাৱাৰ মেচিন বন্ধুসকল। চাৱাৰ মেচিন? বাপৰে বাপ। এইটো চাৱাৰ মেচিন বন্ধুসকল। এতিয়া গা ধুই চাম বন্ধুসকল, গা ধুই পেলাই দেখাই দিম। এইটো ঘৰতে বনাইছোঁ বন্ধুসকল। লালাৰ কাৰণে আমিও ইয়াৰ পৰাই এটা হাত চাপৰি বজাই দিছোঁ। কম মেচিন আৱিষ্কাৰ কৰিছেনে বাৰু এইটো লালাই? বিৰাট কষ্ট কৰি বনাইছোঁ বন্ধুসকল। আজি লালাই নতুন মেচিন এটা আৱিষ্কাৰ কৰিলে। চালো বাইদেউ, লালাই আৱিষ্কাৰ কৰা মেচিনটো কিন্তু সঁচাকৈয়ে বৰ আচৰিত। আৰু বাইদেউ আপুনি লালাক কিন্তু এতিয়াৰ পৰা য'তে ত'তে অকলে পঠিয়াই নিদিব। নহয় মানে লালাই যিটোহে মেচিন আৱিষ্কাৰ কৰিলে, লালাৰ এতিয়া তলৰ ফালৰ মেচিনটো পালে চাইনাই কাটি লৈ যাব। একো নাই ভণ্টি, একো নাই, এনেকুৱা আচলতে হৈ যায়। এয়া হ'ল তোমালোকৰ প্ৰথম প্ৰেম, আৰু প্ৰথম প্ৰেমত যি টি হৈ যাব পাৰে। বয়ফ্ৰেণ্ডৰ নাকৰ হেঙুনখিনিও তুমি আইচক্ৰীম বুলি খাই দিব পাৰা। আছে ভণ্টি, সি তোমাৰেই হৈ আছিল, তোমাৰেই হৈ আছে আৰু তোমাৰেই হৈ থাকিব। তাক তোমাৰ পৰা মানে কোনেও আঁতৰাই নিব নোৱাৰে। মিয়া খালিফা আহিলেও তোমাক তাৰ পৰা আঁতৰাই নিব নোৱাৰে। না মই নুবুজো, চাল্লা ভাল পালেই জানো হ'ব? ইমান দিন কৈছো এই জংঘলখন চাল্লা কাটিব নোৱাৰে। হাই হাই হাই, জংঘলত বাৰু গছ গছনি দেখিছেনে? না মই ৰমেই, যেতিয়ালৈকে তুমি তোমাৰ এই জংঘলখন নাকাটা মই দূৰে দূৰেই ৰম দিয়া। তুমি মোৰ কাৰণে আজিও ৰৈ আছা? কথাষাৰ গম পাই মোৰ বহুত 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 বেয়া লাগিছে। সঁচাকৈ কৈছোঁ, মোৰ বহুত বেয়া লাগিছে। কিন্তু মই ইমান বাৰ কোৱাৰ পাছতো তুমি তোমাৰ জংঘলখন কিন্তু এতিয়াও নাকাটিলা। ছি, কি লেতেৰি তুমি, মই নাযাওঁৱেই তোমাৰ কাষত দিয়া। দিয়েৰ গৰম কিয় দিছা ইমান মৰম? দিয়েৰ গৰম? আৰে বাইদেউকনো বাৰু কিয় দিছে ইমান বহুত মৰম? কিয় দিছা ইমান মৰম? নোৱাৰিছো আৰু সহ্য কৰিব তোমাৰ মৰম, অলপ কমাই দিয়া মৰম। নহয় মানে বাইদেউক আচলতে দাদাই দিয়েই থাকে বহুত বহুত গৰম, চৰি কি বোলে কয় মৰম। গতিকে নালাগে দিয়া বাইদেউক ইমান বহুত মৰম, গৰম। আমি গাঁৱলীয়া বোৱাৰী, আমি খালত গা ধুওঁ, চাৱাৰত গা নুধাওঁ। বঢ়িয়া, আচলতে গাঁৱলীয়া বিলাকৰ সেইটোৱেই ভাল লাগে যে কি তেওঁলোকে খালত গা ধুৱে, চাৱাৰত নুধুৱে। আমি খালত গা ধুওঁ, চাৱাৰত গা নুধাওঁ। কিন্তু বাইদেউ আপুনিচোন বৰ বেলেগ মোচনত গা ধুৱে। আৰে আপুনি এনেকৈয়ে গা ধুৱে নেকি? হাই হাই হাই, খালতনো বাৰু এনেকৈ গা কোনে ধুৱে? আমি গাঁৱলীয়া বোৱাৰী, আমি খালত গা ধুওঁ। বুজিছো আপুনি বাৰু খালতেই গা ধুৱে, কিন্তু এনেকৈ গা ধুৱেনে বাৰু?
জীৱনত মানে খালত গা ধোৱা মানুহ বহুত দেখিছোঁ, কিন্তু এইজনী বাইদেউ পাৰিবা, গণেশগুৰিত যাই তুমি আচলতে কামাব পাৰিবা। আৰে ভগৱানে ইহঁতক বনালে দিবলৈ, ইহঁতৰ মন আকৌ ল'বলৈ। কেৱল মাত্ৰ কেইটামান লাইক কমেণ্ট শ্বেয়াৰ পাবৰ কাৰণে মাকৰ মেখেলা চাদৰ পেটিকোট পিন্ধি এইবিলাক কৰিবৰ কাৰণে বাৰু লাজ নালাগেনে? এইবিলাক মক্কেলামি দেখা পাই ভগৱানেও চাগে কেতিয়াবা ভাবে মই ইহঁতক দুই ঠেঙৰ মাজত লৰুডাল দি পালে বাৰু ভুলেই কৰিলোঁ নেকি। বুকুত যদি মৰম আহি মৰম হৈয়ে ৰয় নে নৰয় মই নাজানো, কিন্তু তোৰ বুকুত যি দুটা কোৰা আছে নে, এই দুটা কোৰা কোৰা হৈয়ে থাকিব সদায়, উন্নতি নাই। কেনাই মালে ইহঁত বুকুত কোৰা সোমাই লৈ ৰিলছ ভিডিঅ' বনাই। হাই হাই বহি আছো ৰ'দতে মেলি মেলি ৰ'দতেই মেলি মেলি বহি আছে। ইচ 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 বেয়া কথা বাইদেউ, দিছ ইজ বহুত 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 বেয়া কথা। বহি আছো ৰ'দতে মেলি মেলি ইমান ঠাণ্ডা লাগে, ৰ'দ দিলেও গৰম লাগে, গৰম দিনত গৰম কেলাত, ঠাণ্ডা দিনত ইমান ঠাণ্ডা, মেলি মেলি বহি থাকিবলগীয়া হৈছে একেবাৰে। অলপ চাব দেই কিন্তু বাইদেউ, এনেদৰে মেলি মেলি বহি থাকোঁতে একেবাৰে মেল খায়েই থাকি যাব। সঁচাকেই কিন্তু দেই, আজিকালিৰ দিনকাল একেবাৰেই বহুত বেছি ভাল নহয়। কোনোবাই মেলি মেলি বহি থাকে, আন কোনোবাই আকৌ জংঘল দেখাই ৰখি থাকে। সুন্দৰ বাইদেউ 2 বছৰ পাৰ কৰিলে আৰু এতিয়া ৰিলছ বনাই বনাইহে একেবাৰে বিদায় দিলে। এই খুৰাজনে নিদিয়ে আৰু আপোনাক বাইদেউ কেতিয়াও দেখা নিদিয়ে। আৰে মৰাৰ পাছতো মানে যিহে ৰিলছ ভিডিঅ' বনাই বনাই বিদায় দিলে, মানিব লাগিব সঁচাকে, কিন্তু বাইদেউক মানিবই লাগিব। আচলতে এইসকলেই হ'ল সেইসকল বাইদেউ যিয়ে নেকি লাইক কমেণ্ট ভিউজৰ কাৰণে চব কৰিব পাৰে। য়েছ, এতিয়া আকৌ আপোনালোকে মোক নুসুধিব যে কি কৰিব পাৰে। তো গাইজ, বহুত দিনৰ মূৰত আচলতে ৰষ্টিং ভিডিঅ' দিলোঁ। আজিৰ ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনে পালে? এতিয়াৰ পৰা আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পায়েই যাই থাকিব। তো আজিৰ ভিডিঅ'টো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, আৰু বহুত দিনৰ মূৰত যিহেতুকে মানে নতুন ভিডিঅ' দিছোঁ অলপমান শ্বেয়াৰ কৰি দিব। তো গাইজ, পুনৰ লগ পাম আপোনালোকৰ অন্য এটা নেক্সট ফান্নী ৰষ্টিং ভিডিঅ'ত। আজিলৈকে এৰিলোঁ, বাই বাই। মুকেশ, ইহঁতবোৰ ভগৱান কাৰণেহে মই মনে মনে আছোঁ, নহ'লে